আজি মই এনেকুৱা এটা এপছ লৈ আহিছোঁ যেটো এপছেদি আপুনি মাহেকত 20ৰ পৰা 30,000 লৈকে ইজিলি কাম কৰিব পাৰিব। এই এপটোৰ ভিতৰত এনে কৰিব লাগে, এনে বাকি এনে বেলেগ কাম নাই, খালি আপোনাৰ ৰেফাৰ কৰিব লাগে। পাৰ ৰেফাৰ 100 টকাকৈ পাব আৰু মই কিমান টকা পাইছোঁ আৰু মই কিমান টকা উইথড্ৰ দিছোঁ সবখিনি আপোনালোকৰ আগত সেইটো দেখাই দিম। প্ৰুফটো আগত দেখাই লওক, তাৰপিছত আপোনালোকক বাকি যি কৰিব লাগে, কেনেকৈ খুলিব লাগে সেইখিনিও দেখাই দিম। কিন্তু তাৰ আগত খালি এইখিনিয়ে মই কওঁ যে মই কিমান টকা পাইছোঁ আৰু কিমান টকা মই উইথড্ৰ দিছোঁ আৰু বৰ্তমান কিমান টকা আছে তে এইখিনি মই দেখাই দিওঁ। তাৰপিছত আপোনালোকৰ যদি এইটো ভাল লাগে, যদি আপোনালোকৰ যদি ইচ্ছা হয় যে হয় এইটো ঠিকই আছে, এইটো ভালেই হ'ব, তো এনেকৈ যদি ভাবে তেনেহ'লে হেৰি কৰিব, মোক এটা কমেণ্ট কৰিব যে এনেকৈ বস্তুটো ছফ্টৱেৰটো কেনেকৈ খুলিব লাগে এপছটো, তো মই সেইমতে হেৰি কৰি দিম, এপছ ভিডিঅ' আৰু এটা বনাই দিম, তো সেইটো চাই আপোনালোকে খুলি ল'ব। তো চাওক, সেই মোৰ প্ৰুফখিনি আগত চাই আহক। তো মই এতিয়া কি স্ক্ৰীন ৰেকৰ্ডিঙত যাই আছোঁ, তো স্ক্ৰীন ৰেকৰ্ডিংটো চাই লওক আগতে। তো আহি গৈছোঁ আমাৰ মোবাইলৰ স্ক্ৰীনত। তো ইয়াতে মই এপছটো ওলাই লওঁ। এইটো মোৰ এপছ, এইটো মোৰ এপছ, এইটো হয়। তো এইটো এনেকৈ অপেন কৰি ল'ব। অপেন হোৱাৰ পিছত মই পাছৱাৰ্ডটো মাৰি দিব। মই এটা পাছৱাৰ্ড বনাই থৈছোঁ, এইটোৰ পাছৱাৰ্ডটো বনাই ল'ব। তো পাছৱাৰ্ডটো মাৰি দিয়াৰ লগে লগে এইটো খুলি যাব। তাৰপিছত আপুনি হেৰি কৰিব, এইটো ছফ্টৱেৰটো এপছটো অপেন হৈ গ'ল। অপেন হোৱাৰ পিছত আপুনি এই সোঁফালে এটা চিহ্ন আছে যে, ইয়াতে ক্লিক কৰি দিব। এইটো মই দেখাই দি আছোঁ, এইটো ইয়াতে ইয়াৰ তলত এটা চিহ্ন আছে, তাতে এইটো চিহ্নত মাৰি দিব, ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চাওক, মোৰ ইয়াতে 400 টকা বৰ্তমান আছে এভেইলেবল। আৰু মই কিমান টকা ইনকাম কৰিছোঁ চাওক, কিমান টকা উইথড্ৰ দিছোঁ সেইটো চাওক। 400 টকাৰ তাতে ওপৰত এনেকৈ ক্লিক কৰি দিলে এনেকৈ আহি যাব। আহিলে এইটো চাওক, ইয়াতে ভিউ ডিটেইলছ লিখা আছে, এইটো চাওক, ইয়াতে লিখা আছে এইটো ভিউ ডিটেইলছ। ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত লগে লগে এনেকৈ আহি যাব। এইটো চাওক, মোৰ হিষ্টৰীটো চাওক, কিমান মই এইটো এনেকৈ আহি আছে। তাৰপিছত চাওক, মই 2 জুন, আজিতো 2 জুনত এইটো চাওক, এইটো চাওক, মই 2 জুনত এইটো চাওক, মই 2 জুনত এই 800 টকা উইথড্ৰ দিছোঁ। তাৰপিছত মোৰ এতিয়া টোটেল বেলেঞ্চ আছে এভেইলেবল 400 টকা আছে। তো আৰু ডিটেইলছ মই দেখাই দি আছোঁ, আৰু এটা আছে। তো ইয়াৰ পৰা বেক আহিব, এইটো ওপৰত যে এটা স্ক্ৰেচ কাৰ্ডৰ চিন দেখা যায় আছে, এইটো ইয়াতে মাৰি দিব, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক এনেকৈ আহি যাব। তাৰপিছত চাওক, মোৰ দুটা এনেকৈ আহি আছে, এই দুটা অপেন হ'ব 24 ঘণ্টাৰ পিছত। আৰু মই কিমানখিনি এনেকৈ আনলক কৰিছোঁ, আনলক হৈছে মই ইমানখিনি টকা মোৰ ইনকাম হৈ গৈছে। তো মই ডাইৰেক্ট বেংকত মই লৈ লৈছোঁ। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।
আৰু আমাৰ এই চেনেলটোত যদি আপোনালোকে যদি নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব।